হেল্ল' এভৰিৱান ডায়েগ্ৰবা ইউটিউব চেনেললৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিম নীট 2023 এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। 2022ত কাট অফ কিমান আছিল, 2022ৰ তুলনাত কাট অফ বাঢ়িব নে কমিব, কাৰণ 2022ৰ তুলনাত ভালেমানখিনি চিট বাঢ়িল, কোনখন কলেজত কিমান চিট বাঢ়িল গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। আৰু অসমত টোটেল মেডিকেল কলেজ কেইটা আছে, ক'ত আছে, টোটেল চিট কিমান আছে, কোনখন মেডিকেল কলেজত কিমান চিট আছে বা এডমিশ্যন ইনটেক কেপাচিটি কিমান আছে, নতুনকৈ কোন তিনিখন মেডিকেল কলেজ 2023ত ষ্টাৰ্ট হ'ব আৰু নতুন তিনিখন মেডিকেল এড কৰি অসমত MBBS পঢ়িবৰ কাৰণে টোটেল কিমান চিট আছে, সকলোখিনি ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে নীট CET CEE লেটেষ্ট ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সব ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ নীট 2023ৰ এক্সপেক্টেড কাট অফ। মেক্সিমাম কেণ্ডিডেটৰ অপিনিয়ন এইটোৱে যে 2022ত বায়'লজিত টাফ কুৱেশ্যন আহিছিল, কেমিষ্ট্ৰি ইজি টু মডাৰেট আছিল আৰু ফিজিক্সৰ কুৱেশ্যন ইজি আহিছিল। বাট 2023ত বায়'লজিৰ কুৱেশ্যন পেপাৰ ইজি আহিছে, বাট পেপাৰ অলপ লেংদি আছিল। কেমিষ্ট্ৰি টাফ কুৱেশ্যন আহিছে আৰু ফিজিক্স লাষ্ট ইয়েৰৰ নিচিনা ছেম ইজিয়ে আহিছে। চ' পেপাৰ এনালাইচিছ কৰাৰ পিছত এইটো টপিকত আহিছোঁ যে লাষ্ট ইয়েৰ কিমান ষ্টুডেণ্টছে এক্সাম দিছিল আৰু এইটো বছৰত কিমান ষ্টুডেণ্টছে এক্সাম দিছে। লাষ্ট ইয়েৰত 33,000 ষ্টুডেণ্টছে এক্সাম দিছিল আৰু 2023ত অলমষ্ট 41,000 ষ্টুডেণ্টছে এক্সাম দিছে। আৰু লাষ্ট ইয়েৰৰ টোটেল চিট আছিল 1150 আৰু এইবাৰ 1450 চিটছ। নতুন তিনিখন কলেজত 300 চিটছ বাঢ়িছে। চ' যিহেতু 300 চিটছ ইনক্ৰিজ হৈছে, কাট অফ কমিব লাগে, কিন্তু লাষ্ট ইয়েৰৰ তুলনাত এইবাৰ 8,000 এক্সট্ৰা ষ্টুডেণ্টছে এক্সাম দিছে। চ' কাট অফ অলমষ্ট ছেমে থাকিব, কেটেগৰী ৱাইজ কমিব পাৰে বা বাঢ়িব পাৰে। এতিয়া প্ৰথমতে চাই লওঁ নীট 2022ত ফাইনেল কাউন্সিলিঙৰ পিছত কাট অফ কিমান আছিল। জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ফাইনেল কাট অফ আছিল 543, EWSৰ কাৰণে আছিল 532, OBCৰ কাৰণে আছিল 421, SCৰ কাৰণে আছিল 446, ST প্লেন্সৰ কাৰণে আছিল 362, ST হিলছৰ কাৰণে আছিল 272। চ' কুৱেশ্যন পেপাৰ কেনেকুৱা আছিল, কিমান চিট আছে আৰু কিমান ষ্টুডেণ্টছে এক্সাম দিছিল, 2022ত কিমান দিছিল আৰু 2023ত কিমান দিছিল, কিমান চিটছ আছে, টোটেল এনালাইচিছ কৰি এতিয়া আমি ফাইনেল কনক্লুজনত আহিব পাৰোঁ যে নীট 2023ত এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে বা কিমান যাব পাৰে। প্ৰথমতে আহিছোঁ আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰীত লাষ্ট ইয়েৰত 543 ফাইনেল কাট অফ আছিল। এইটো বছৰতো ছেমে হ'ব লাগে, 540 to 550, 540 তো মিনিমাম। EWSত লাষ্ট ইয়েৰত 532 আছিল, এইটো বছৰত 525ৰ পৰা 530লৈকে যাব পাৰে। OBCৰ কাৰণে লাষ্ট ইয়েৰত 421 আছিল, এইটো বছৰত 425 to 430লৈকে যাব পাৰে। SCৰ কাৰণে লাষ্ট ইয়েৰত 446 আছিল, এইটো বছৰ 440 to 445 যাব পাৰে। ST প্লেন্স লাষ্ট ইয়েৰ আছিল 362, এইটো বছৰ 360 to 365লৈকে যাব পাৰে। ST হিলছৰ কাৰণে লাষ্ট ইয়েৰ আছিল 272, এইটো বছৰ 270ৰ পৰা 280লৈকে যাব পাৰে। এইটো হৈছে এক্সপেক্টেড কাট অফ। এইটো ছেমে হ'ব এনেকুৱা নহয়, 5 মাৰ্ক কমিব পাৰে, 5 মাৰ্ক বাঢ়িব পাৰে, বাট অলমষ্ট ছেমে হ'ব লাগে। এতিয়া অসমত টোটেল মেডিকেল কলেজ কেইটা আছে, ক'ত আছে, কোনখন মেডিকেল কলেজত কিমান চিট আছে বা এডমিশ্যন ইনটেক কেপাচিটি কিমান আছে, নতুনকৈ কোন তিনিখন মেডিকেল কলেজ ষ্টাৰ্ট হৈছে 2023ত জানি লওক। আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে। অসমৰ প্ৰথমখন মেডিকেল কলেজ হ'ল আছাম মেডিকেল কলেজ আৰু টোটেল ইনটেক কেপাচিটি আছে 200। গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীত আছে আৰু অসমৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ল গুৱাহাটী মেডিকেল কলেজ। টোটেল ইনটেক কেপাচিটি বা চিট কেপাচিটি আছে 200। নেক্সট ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাত আছে। টোটেল ইনটেক কেপাচিটি 125। নেক্সট যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল যোৰহাটত আছে। টোটেল এডমিশ্যন কেপাচিটি 125। নেক্সট শিলচৰ মেডিকেল কলেজ শিলচৰত আছে। টোটেল ইনটেক কেপাচিটি হ'ল 125। নেক্সট তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল তেজপুৰত আছে। টোটেল ইনটেক কেপাচিটি হ'ল 125। নেক্সট ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেল ডিফুত আছে। টোটেল ইনটেক কেপাচিটি হ'ল 100। নেক্সট লখিমপুৰ মেডিকেল কলেজ নৰ্থ লখিমপুৰত আছে। টোটেল ইনটেক কেপাচিটি হ'ল 100। নেক্সট এইমছ গুৱাহাটীত টোটেল 50টা চিট আছে। এতিয়া আহিছোঁ নতুনকৈ ষ্টাৰ্ট কৰা মেডিকেল কলেজ কেইখনলৈ। নলবাৰী মেডিকেল কলেজ নলবাৰীত আছে। টোটেল ইনটেক কেপাচিটি হ'ল 100। নেক্সট নগাঁও মেডিকেল কলেজ নগাঁৱত আছে আৰু নতুনকৈ ষ্টাৰ্ট কৰিছে। টোটেল ইনটেক কেপাচিটি হ'ল 100। আৰু কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল কোকৰাঝাৰত আছে আৰু ইয়াৰো ইনটেক কেপাচিটি ছেমে 100।
চ' নতুনকৈ ষ্টাৰ্ট কৰা 3খন মেডিকেলৰ ইনটেক কেপাচিটি ছেমে 100। চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু নতুন নতুন ইনফৰমেশ্যন পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।